নমস্কাৰ সকলোকে দীৰ্ঘদিন বিৰতিৰ পিছত আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মীনাক্ষী ষ্টৰিজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই খুব সহজকৈ কেঁচা জলকীয়াৰ আচাৰ বনাবলৈ লৈছোঁ। দেখিছে চাগে মই মাত্ৰ 3বিধ বস্তু লৈছোঁ, কেঁচা জলকীয়া, আদা আৰু বগা সৰিয়হ। এতিয়া সৰিয়হখিনি ভালদৰে ধুই শুকাই কেৰাহীত অকণমান গৰম কৰি লৈছোঁ। ঠিক তেনেদৰে জলকীয়াখিনিও ধুই শুকাই লৈছোঁ আৰু আদাখিনি সৰু সৰুকৈ কাটি গোটেইখিনি একেলগে কেৰাহীত অকণমান গৰম কৰি লৈছোঁ। এতিয়া কিছু গৰম হোৱাৰ পিছত এইখিনি বাকি থৈ দিছোঁ। এতিয়া কেৰাহীত অকণমান সৰহকৈ সৰিয়হৰ তেল গৰম কৰি লৈছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব যাতে তেলৰ গোন্ধ নাথাকে। এতিয়া ভালদৰে গৰম হোৱাৰ পিছত মই জুইখিনি নুমাই থৈ দিছোঁ। এতিয়া অকণমান গৰম কৰি লোৱা আদা, জলকীয়া আৰু সৰিয়হখিনি এটা মিক্সি জাৰত লৈ লৈছোঁ। তাত অকণমান নিমখ দিছোঁ, নিমখ অলপ সৰহকৈয়ে দিছোঁ কাৰণ আচাৰত অকণমান নিমখ বেছিকৈ লাগে। এতিয়া এই গোটেইখিনি এটা পেষ্ট বনাই লৈছোঁ। খুব মিহি পেষ্ট নহ'লেও কথা নাই, অকণমান সৰিয়হবোৰ গোটা গোটা হৈ থাকিলেও ভাল লাগে। এতিয়া গৰম কৰি লোৱা তেলখিনিত এই পেষ্টটো দি দিছোঁ। এতিয়া পেষ্টটো দি উঠি ভালদৰে তেলৰ লগত মিহলাই দিছোঁ। এতিয়া ইয়াত অকণমান ভিনেগাৰ দি দিছোঁ। চাওক, ভিনেগাৰ দিলে কি হয়, আচাৰখিনি বেয়া নহয়, বহুত দিনলৈকে ভালে থাকে। পুনৰ ভালদৰে গোটেইখিনি মিহলাই দিছোঁ। নহয়নে বাৰু? খুব সহজ। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থৈ দিব আৰু 2 দিনমান ৰ'দত দি দিব। হৈ গ'ল খুব সহজে কেঁচা জলকীয়াৰ আচাৰ। ঠিক তেনেদৰে আপোনালোকে পকা জলকীয়াৰো আচাৰ বনাব পাৰে। মই কেইদিনমান আগতে বনাইছিলোঁ, এয়া চাওকচোন। এতিয়া ভাতৰ লগত বা ৰুটিৰ লগত অকণমান এয়া জলকীয়াৰ আচাৰ লৈ খালে খুব ভাল লাগে, নহয়নে? যদি ভিডিঅ'টো ভাল পালে বা সহজ পালে তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। পুনৰ লগ পাম এটি খুব সহজ ৰেচিপিৰে। তেতিয়ালৈকে ধন্যবাদ।